গাইছ আহিলো চাপৰাঘাট এম ই স্কুলত ইয়াতে আগতে মানে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটখিনি ওলাই লওঁ মানে বেলেগ এটা হাই স্কুলত এডমিশ্যন যিহেতু লোৱা হ'ব ইয়াৰ পৰা পুৰণা যিখন স্কুলত মানে আগতে পঢ়া হৈছিল সেইখন স্কুলত আহিলোঁ ইয়াৰ পৰা মেছেজ কৈছে চাৰ্টিফিকেট লোৱাৰ কাৰণে এতিয়া চাৰ্টিফিকেট মাৰ্কশ্বিট লৈ আমি ডাইৰেক্ট হাই স্কুলত যাম যিহেতু নতুনকৈ হাই স্কুলত যোৱা হ'ব সেইকাৰণে অলপ মানে ভয়ো লাগি আছে তো উপায় নাই যিহেতু ল'বই লাগিব সেইকাৰণে আহিছোঁ আগতে চাৰ্টিফিকেটখিনি ওলাই লওঁ ইফালে আহিছোঁ ইফালে দাদাক লগ পালোঁ দাদাৰ লগত অলপ কথা পাতিম দাদাই চাৰ্টিফিকেট মানে মাৰ্কশ্বিট ওলাব আহিছে চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট নতুনকৈ এডমিশ্যন ল'ম তো হাইস্কুলত ক'ত যায় মই লাইনত যাম বিস্কুট দিব ঠিক আছে ইয়াতে আগতে সোমাই লওঁ টিচাৰ আছে বাইদেউ আছে আৰু ষ্টুডেণ্টখিনিও আছে আগতে স্কুলত সোমাই লওঁ কোন ক্লাছত পৰিস্থিত হয় ভাল করে পড়বি হ্যাঁ আগতে পঢ়া এম ই স্কুলখন আগতে এইটোৱে আছিল ইফালে নতুনকৈ আৰু ইফালে বনোৱা হৈছে ভাল লাগিছে এনেকুৱাকৈ মানে ৱেইট কৰি আছোঁ যিহেতু মিছেছ অভিভাৱক হিচাপে কৈছে টিচাৰৰ ৰুমত আছে অফিচ ৰুমত মই ৱেইট কৰি আছোঁ কিমান সময় বা লাগে আৰু তো এইফালে এই কোণাত আছে অফিচ ৰুমটো তাতে গৈছে মিছেছ ইয়াতে মই মানে আছোঁ বাট চাই কেতিয়া হয় উপায় নাই আৰু ৰখিবই লাগিব যিহেতু এডমিশ্যন ল'ব লাগিব চাৰ্টিফিকেট ওলাব লাগিব মাৰ্কশ্বিট ল'ব লাগিব এনেকৈ ধুনীয়াকৈ গছৰ তলত মই গছৰ ছাঁত মানে ধুনীয়াকৈ ৰখি আছোঁ তো কেতিয়া হয় উপায় নাই আৰু এনেকুৱাকৈ মাৰ্কশ্বিট চাৰ্টিফিকেট হাতত লৈ ওলাই গৈ আছোঁ পালি না পালি তো এতিয়া বাই বাই এম ই স্কুল এতিয়া গৈ আছোঁ ৰাখালডুবি তো চাই থাকক ক'ত গৈ আছোঁ পাম না এডমিশ্যন বেলা হয় না এতিয়া বাই বাই এম ই স্কুল চাপৰাঘাট আমি গৈ আছোঁ এতিয়া ৰাখালডুবি ধুনীয়াকৈ আহি গ'লোঁ ইয়াতে জ্ঞান বেটা তো ফাইনেলি এডমিশ্যন হৈ গ'ল এতিয়া অলপ টিচাৰবিলাক আছে অলপ মই কথা পাতি ল'ম স্কুলখনৰ বিষয়ে অলপ জানিম আমি ইয়াতে এই বাইজনী বাইদেউ আছে আৰু আমাৰ ছাৰ আছে কি হয় আপুনি ছ'চিয়েলৰ টিচাৰ আৰু বাইদেউ ঠিক আছে ইয়াতে এডমিশ্যন ল'লোঁ মানে ল'ৰাৰ কাৰণে লোৱা হ'ল এতিয়া মানে কোন ক্লাছৰ পৰা ইয়াতে হেৰি কৰা হয় যে কোনটো ক্লাছৰ পৰা ষ্টাৰ্ট হৈছে এইটো ইয়াতে আছে আমাৰ ইয়াতে অংকুৰ মুকুল ক্লাছ 1 আৰু ক্লাছ 2 আৰু লগতে আছে 9, 10, 11 এই অলপ জেগাটো আৰু নাম স্কুলখনৰ নাম অলপ আৰু জেগাটো কৈ দিয়কচোন মানে আমাৰ ইয়াতে আছে এইটো বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ৰাখালডুবি ডাউকিজাৰ বুলি কয় সেইখিনি ঠাইটো 2019 এনে ষ্টুডেণ্ট ইয়াতে কিমান আছে কিমান 160 জন আছে এতিয়া নতুনকৈ এডমিশ্যন ল'লে ঠিক আছে মানে ইয়াতে যিহেতু ফাৰ্ষ্ট টাইম আহিছোঁ সেইকাৰণে অলপ আপোনালোকৰ পৰা জানি ল'লোঁ ঠিক আছে আৰু যদি নতুনকৈ যদি কোনোবাই এডমিশ্যন ল'ব খুব বিচাৰিছে মানে আহিলে হ'ল না আহিব পাৰিব এতিয়া মানে এডমিশ্যন চলি আছে এনে এডমিশ্যনৰ ফিজবিলাক কৈ দিয়া যাব নেকি ভিডিঅ'ত মানে ক্লাছ 9ৰ 33 বাকী ক্লাছ 11 টো এতিয়ালৈকে এডমিশ্যন হোৱা নাই ঠিক আছে পিছত আহিলে গম পাব মানে যদি প্ৰয়োজন হয় আহিলে গম পাব মানে ক্লাছ 9ত অলপ বেছি বাকীকেইটা কম আছে ঠিক আছে অলপ মই স্কুলখন অলপ দেখাই দি আছোঁ অফিচ ৰুম ইফালে ক্লাছৰুম সুবিধা আছে লেট্ৰিন বাথৰুমৰ সুবিধা আছে
পাৰে। স্কুলখন দেখালোঁ, মোৰ ল'ৰাৰ কাৰণে এডমিশ্যন লৈ ল'লোঁ ইয়াতে, প্ৰাইভেট স্কুল। তো ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো কেনেকুৱা লাগে জনাব। ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰি দিব, আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। তো এতিয়া এডমিশ্যন ঘৰত গৈ আছোঁ।